এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা 30 অক্টোবৰ তাৰিখে ঘোষণা কৰা এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা আগন্তুক HS পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জাৰি কৰা হৈছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা য'ত উল্লেখ কৰা হৈছে আগন্তুক HS পৰীক্ষা সম্পৰ্কীয় বিভিন্ন নিৰ্দেশনা আগন্তুক 2025 বৰ্ষৰ HS ফাইনেল পৰীক্ষাৰ বাবে ফৰ্ম ফিলআপৰ তাৰিখ ঘোষণা কৰা হৈছে এই ফৰ্ম ফিলআপ প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 8 নৱেম্বৰৰ পৰা আৰু এই প্ৰক্ৰিয়া সমাপ্ত হ'ব অহা 30 নৱেম্বৰ 8 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰক্ৰিয়াটো শেষ হ'ব 30 নৱেম্বৰ গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে অতি সোনকালে ফৰ্ম ফিলআপৰ প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগে সমান্তৰালভাৱে উল্লেখ কৰা হৈছে আগন্তুক ফৰ্ম ফিলআপ প্ৰক্ৰিয়াত যিসকল ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক আয় 2 লাখতকৈ কম তেওঁলোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া তাৰ সমান্তৰালভাৱে ব্যক্তিগত সন্তৰ বিদ্যালয় আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বাবে নিৰ্দেশনা কৰা হৈছে কিমানকে ফিজ দিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈ চাবা